চেৰাপুঞ্জী গৈছিলে সি চেৰাপুঞ্জী যাওঁতে তাৰ ব্ৰেক ফেল হৈছিলে তেতিয়া যোৱাকালি দুবাৰকৈ তাক মানে গাড়ীয়ে খুন্দিয়াইছে যিমান যি নহওক গাড়ীখন সি চলাই থাকে যেতিয়া পুতুককৈ কিবা এটা হ'লে ভয় লাগে ন হেল্ল' নমস্কাৰ গুড মৰ্ণিং সকলোকে আৰু আজি এটা নতুন ব্লগত স্বাগতম জনাইছোঁ আৰু ক'ত আছোঁ বেকগ্ৰাউণ্ড দেখি গম পাইছে হঠাৎ আহি গ'লোঁ ঘৰলৈ বহুত কথা আছে আপোনালোকৰ লগত পাতিবলৈ কিন্তু এতিয়া কথাবোৰ নাপাতোঁ এতিয়া আপোনালোকক দেখাওঁ থামনেল লিখিটো গম পাইছে কোন আহিছে আমাৰ ঘৰত হঠাৎ আহি পেলাই মানে লগ পালোঁ কোনো প্লেন নাছিলে মানে গম নাপাওঁ আৰু যে আহিছে বুলি তেওঁলোক কোন আহিছে বলক দেখাওঁগৈ আপোনালোকক ফাৰ্ষ্টত দেখাই লওঁ তাৰপিছত বাকী কথাখিনি পাতিম অ'কে এইফালে বহুত দিনৰ পিছত আকৌ ফোন মুজি দেখাই আৰু একদম মানে মোৰ প্ৰিয় বুলি ক'লেও ভুল নহ'ব এইফালে আমাৰ মৰমৰ ৰিপুন্দা আৰু ইয়াত পূজাব অংকিতা আৰু অংকিতা বোলে আমাৰ ব্লগ চাই সেইটো শুনি আৰু ভাল লাগিছে আজিৰ পৰা ময়ো অংকিতাৰ ব্লগ চাম মই গম পোৱা নাছিলোঁ তোমাৰ ব্লগ বাট পংখীটো চাইছিলোঁ তোমাৰ আজিৰ পৰা একদম ঘৰত গৈ চবকেইটা ব্লগ চাই ল'ম কমেণ্টো কৰি দিম চবতে গম পাবা তো আপোনালোক অংকিতাৰ চেনেল যোনটো নাইছে চবে চিনি পাইছে না আমাক কিয় নাপাব চবেই চিনি পাব পোৱা নাই যেতিয়া অসমৰ আৰু তুমি গুৱাহাটীত থাকা তো গুৱাহাটীত আহিবা মোৰ ঘৰ একদম যাম এবাৰ মানে আহিবা ভাত খোৱাকৈ আহিবা বয়ে মানে ধুনীয়াকৈ কৈছে আৰু কথা খাই মানে মই অসমীয়াটো শিকি আছোঁ অন দ্য প্ৰচেছ আছোঁ সেইকাৰণে মানে কেতিয়াবা ইধৰ উধৰ হৈ যাতে আগ পিছ হৈ যায় আৰু এইফালে ৰিপুন্দা মানে কি যিমানবোৰ ব্লগত চাইছোঁ ৰিপুন্দা মানে ভাবোঁ ইমান ওখ মানুহটো সঁচাই ওখ হয় জানো আজি দেখি মানে ওচৰত দেখিব গৈছে ৰিপুন্দা বহুত ওখ এনেকৈ চাবলগীয়া হৈছে মৰম দিলে তাই তেতিয়াহে আৰু ব্লগ বনাব পাৰিব উৎসাহ আহে আৰু সঁচাকৈ আমাক এইটোৱে লাগে মানে কমেণ্ট কৰিব যি মন যায় কমেণ্ট কৰিব প্ৰব্লেম নাই কিন্তু ব্লগবিলাক চাব আৰু সাবস্ক্ৰাইব কৰি দিব আৰু মানে উৎসাহবোৰ দি থাকিলে আমাৰ ভিডিঅ' আৰু এইফালে গুণগুণ আছে গুণগুণ দেখাইছোঁ গুণগুণ গুণগুণ এইফালে চাই দিয়া তাই বস্তু দেখাই আছে নহয় ভাইটিটো কোন হয় বা আপোনালোকৰ ভাইটিটো মোৰ ভাইটিৰ নিচিনাই আৰু আচ্ছা পলাশ হয় তাৰ নাম তাৰো চেনেল আছে বোলে কি বুলি ক'লে আচ্ছা আচ্ছা ঠিক আছে আমি চাম আৰু তাৰো ব্লগ চাম আমাৰো সি ব্লগ চাব মানে চবেই চবৰ ব্লগ চাব এতিয়া চবে উঠিব লাগে আৰু অকল 400 লাগে 400 ছাবস্ক্ৰাইবাৰ হ'লে 1K হ'ব কৰাই দিয়ক আৰু সোনকালে এইফালে একদম গুণুৰ লগত ইমান মৰম লগাও ছোৱালীজনী গুণু শুনো এইফালে বৌহঁত যাবলৈ ওলাইছে বাই বাই আৰু বহুত ভাল লাগিছে আহি বাই বাই দেই একদম গুৱাহাটীত লগ পাই আছোঁ চবেই ঘৰত আহিবা নিমন্ত্ৰণ থাকিলে একদম আৰু এইফালে মই ড্ৰেছ চেঞ্জ কৰি ল'লোঁ একদম চাদৰ মেখেলা পিন্ধি ল'লোঁ আৰু লগতে ধুমুহাও লৈ আহিছোঁ নিজৰ লাইফতে ধুমুহা চলি আছে কি ক'ম আৰু বাৰু এইফালে ইছ্যু হাই কৈ দিয়া ইছ্যু দেখিছে তাই আজিকালি পূৰা এক্সপাৰ্ট হৈ গ'ল গোটেই কথাখিনি ক'ম বুলি কৈছিলোঁ আচলতে কি হ'ল আমাৰ যোৱা 3-4 দিন আগত অংকুৰ এক্সিডেণ্ট হৈছিলে গাড়ীখনৰ সৰুকৈ এক্সিডেণ্ট আৰু ইমান ডাঙৰ নহয় তাৰপিছত আৰু এদিন আপোনাৰ চেৰাপুঞ্জী গৈছিলে সি চেৰাপুঞ্জী যাওঁতে তাৰ ব্ৰেক ফেল হৈছিলে তেতিয়া তাৰপিছত আকৌ যোৱাকালি দুবাৰকৈ তাক মানে গাড়ীয়ে খুন্দিয়াইছে আৰু সেইকাৰণে মানে আমাৰ মন চন একদম বেয়া গাড়ীখনৰ অৱস্থা নাই গাড়ীখনৰ চকাৰ ওপৰত পূৰাপূৰি ক্ৰেক হৈ গৈছে যোনটো বেক চাইডৰ লাইটকেইটাৰ ৰাইট চাইডৰ লাইটটো কমপ্লিট পূৰা ভাঙি গ'ল আৰু আপোনাৰ আৰু এটা চাইডত গৰু এটা খুন্দিয়ালে সি গৰু মানে পটককৈ আহি গৈছিলে তো লাগি গ'লগৈ
লাগি যাওঁতে সেইখিনি জেগাত পেটেকা লাগি গ'ল মানে চব ফালে কিবা নহয় কিবা এটা হৈয়ে আছে গাড়ীখনৰ সেইকাৰণে আমাৰ চিন্তা হৈছে কাৰণ যিমান যি নহওক গাড়ীখন কি চলাই থাকে যেতিয়া পুতুককৈ কিবা এটা হ'লে ভয় লাগে ন আৰু বাৰ বাৰ এনেকুৱা মানে কিবা কিবি হৈ আছে সেইকাৰণে ভয় লাগিছে আমাৰ সেইকাৰণে এতিয়া গাড়ীখন লৈ আহিছোঁ আমি আৰু কেইদিনমান ঘৰতে থাকিম বুলি ভাবিছোঁ আৰু গাড়ীখনো ঠিক কৰিবলৈ দিয়া হৈছে তাতে বহুতখিনি টকাও গৈছে আৰু আমাৰ বিশেষকৈ আমাৰ দুটাৰ অকণমান ফাইনেন্সিয়েল প্ৰব্লেম হৈ আছে সেইকাৰণেও বহুতখিনি চিন্তা মানে কি বুলি ক'ম এতিয়া মানুহৰ এটাই চবতকৈ ডাঙৰ প্ৰব্লেম হৈছে ফাইনেন্সিয়েল প্ৰব্লেমটো আৰু আমি যিমান পাৰোঁ কম খৰচা কৰিবলৈ চেষ্টা কৰোঁ কাৰণ আমাৰ আপোনালোকে ভাবে চাগে ইউটিউবত ভিডিঅ' বনাই টকা নাই নে কিন্তু আপোনালোকে বিশ্বাস নকৰিব আমাৰ যোনটো 1000 ভিউজ 1000 ভিউজত আমাৰ কিমান আহে জানে আপোনালোকে ধৰি লওক 3টামান চিপছ কিনিব পাৰিব তেনেকুৱা মানে পইচা আহে ক'বলৈ হাঁহি লাগে কিন্তু উপায় নাই এতিয়া কৈ দিছোঁ আৰু গোটেইখিনি কথা আপোনালোকে ভাবে বহুতে কমেণ্টো কৰে যে তোমাৰ টকা নাই নেকি কাপোৰ নাই নেকি একেটা কাপোৰকে পিন্ধি থাকা বা ঘূৰিব যাব নোৱাৰা নেকি কণ্টেণ্ট নাই টকা খৰচা কৰা হেনতেন বহুত কথা কয় কিন্তু তেওঁলোকে নাজানে যে আমাৰ পৰিস্থিতি কি অংকুৱে গাড়ী চলায় ৰাতিপুৱা ওলাই যায় ৰাতি সোমাইহি তাক দেখি পেলাই মোৰ বেয়া লাগে আৰু এনেকুৱা স্থলত তাক লৈ পেলাই মই ভিডিঅ' বনাব নোৱাৰোঁ আৰু কৰ্ম কৰিলেহে খাবলৈ পাম আমি হয় নাই আৰু মা দেউতাকতো কষ্ট দিব নোৱাৰোঁ টকা খুজি পেলাই সেইকাৰণে আমি যিমান পাৰোঁ নিজে কৰিবলৈ চেষ্টা কৰি আছোঁ কিন্তু হ'লেও বহুতখিনি পিছ পৰি আছোঁ আমি আৰু গালি চালি দি পেলাই খালি মানে আমাৰ মনবোৰ বেয়া নকৰিব কাৰণ আপোনালোকৰ পজিটিভ ছাইডটোহে বিচাৰোঁ আমি আপোনালোকে যদি পজিটিভকৈ কমেণ্ট কৰে আমি সাহস পাওঁ ভিডিঅ' বনাবলৈ সেইটোৱে আৰু আজি গোটেই দিনটো মানে কান্দি আহিছোঁ তেনেকুৱাই হৈছে আৰু যোৱাকালি ৰাতি অংকুৱে আহি পেলাই বেচাৰাটো যোৱাকালিয়ে হৈছে এক্সিডেণ্টটো মানে দুবাৰ যে হেৰি কৰিছে এবাৰটো গাড়ীয়ে আগফালে মাৰিলেহি আগফালৰ ক্ৰেকটো যে দেখালোঁ আৰু এবাৰ আকৌ বেক চাইডে মাৰিলেহি ডাম্পাৰে ৰাতি ট্ৰিপ আছিলে কালি মানুহক লৈ গৈছিলে লৈ আহি থাকোঁতে আৰু হ'ল বেচাৰাটো আহি পেলাই কান্দি দিলে সেইখিনি সময়ত মানে মই নিজকো ৰখাব নোৱাৰিলোঁ কালি ভাবিছিলোঁ ভিডিঅ' বনাম বুলি কিন্তু কিছুমান টাইমত ভিডিঅ' বনাব মন নাযায় আৰু বাৰু বেছি একো কৈ নাথাকোঁ আৰু মানে যিমান পাৰোঁ আমি দুটাই এটাই আনটোক সহায় কৰিবলৈ চেষ্টা কৰি আছোঁ কিন্তু হোৱাগৈ নাই সিমানখিনি ফাইনেন্সিয়েলি এটাই আনটোক ছাপোৰ্ট কৰিবলৈ চেষ্টা কৰোঁ কিন্তু নাজানো কিয় আধা ৰাস্তাতে ৰখি যোৱা নিচিনা হৈ গৈ আছে সেইকাৰণে এইকেইদিন ভিডিঅ' দিয়া নাছিলোঁ মই ইয়াৰ আগত 5-6 দিনমান ভিডিঅ' দিয়া নাছিলোঁ বহুত কথা আছিলে ক'বলৈ আপোনালোকক এতিয়া জাষ্ট ইমানখিনিয়ে ক'লোঁ যে গুৱাহাটীৰ পৰা কিয় গুচি আহিলোঁ আমি গাড়ীখন এতিয়া ঠিক কৰিব দিয়া হ'ল ঘৰতে থাকিম বুলি ভাবিছোঁ কেইদিনমান তাৰো মন চনবোৰ ভাল হৈ লওক সি যে কান্দিছে ল'ৰা মানুহে কান্দিলে সঁচাই দুখ লাগে আপোনালোকৰো চাগে দেখিলে দুখ লাগিল হয় আৰু মোৰো মুখখন বা তাৰ মুখখন দেখিলে আপোনালোকে বুজি পাব তাৰ মুখখন মই দেখুওৱা অৱস্থাতে নাই আৰু সিও দেখাব বিচৰা নাই বাকী খালি আশীৰ্বাদ কৰিব আপোনালোকে যাতে এইখিনি ষ্টেজৰ পৰা যে আমি ওলাই আহিব পাৰোঁ এইখিনিৰ পৰা অভাৰকাম কৰিব পাৰোঁ